হে গাইজ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কলডিলৰ সৈতে পুঠি মাছৰ এটা ৰেচিপিটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি চাই ভাল পায় লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে পলম নকৰি বলকচোন চাওঁ ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমে লাগিব আমাক কলডিল। এইটো এটা মিডিয়াম সাইজৰ কলডিল। মায়ে এইদৰে দীঘলীয়াকৈ কাটি দিছে। আৰু এইফালে লৈছোঁ মই এটা আলু, এইদৰে দীঘলকৈ কাটি লৈছোঁ। আদা আৰু নহৰুখিনি মই এইদৰে থেতেলিয়াই লৈছোঁ অকণমান। কেঁচা জলকীয়া লৈছোঁ আৰু পিঁয়াজ এটা এইদৰে পাতলকৈ কাটি লৈছোঁ। আৰু এইফালে লৈছোঁ এয়া মাছ। এয়া লৈছোঁ মই পুঠি মাছ। মাছখিনিত মই অকণমান হালধি দি লৈছোঁ। প্ৰথমে মই হালধিখিনি সানি ল'ম। এতিয়া মই গেছৰ ওপৰত কেৰাহী এখন উঠাই ল'লোঁ। এয়া কেৰাহীখন গৰম হ'ল। ইয়াতে মই মিঠাতেল দি লৈছোঁ। প্ৰথমে মই মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া মাছখিনি এতিয়া মই তল-ওপৰ কৰি দিম। এইদৰে মই লৰাই লৈছোঁ মাছখিনি। দেখিছেনে? এক চাইডে সিজিছে আৰু ইটো চাইডে সিজিলেই হৈ যাব এইখিনি। লৰাই ল'লোঁ মাছখিনি। এয়া চাওকচোন, মাছখিনি ফ্ৰাই কৰা হৈয়ে গৈছে। অকণমান টান কৰি ফ্ৰাই কৰিছোঁ মই। কোমল হৈ থাকিলে কলডিলত দি দিলে মাছখিনি খাবলৈ ইমান ভাল নালাগিব। সেইকাৰণে অকণমান টান কৰি ফ্ৰাই কৰিছোঁ। এইখিনি মই এতিয়া প্লেট এখনত কাঢ়ি ল'ম। সেই একেখন কেৰাহীতে মই তেল আৰু অকণমান দি লৈছোঁ। কলডিলত তেল অকণমান সৰহকৈ দিলে খাবলৈ বেছি ভাল লাগে। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে আধা চামুচ গোটা জিৰা দি লৈছোঁ। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিম। লগতে মই আদা নহৰুখিনিও দি দিছোঁ। কেঁচা জলকীয়া কেইটাও দি দিছোঁ। জলকীয়া যদি আপুনি বেছি খায় তেনেহ'লে জলকীয়াৰ পৰিমাণটো বঢ়াইও দিব পাৰে। এতিয়া মই ইয়াতে দি ল'ম অকণমান হালধিখিনি দি ধুনীয়াকৈ গোটেইখিনি এবাৰ লৰাই দিছোঁ। এয়া দেখিছেনে, পিঁয়াজখিনি ধুনীয়াকৈ সিজিছে। এতিয়া মই ইয়াতে দি দিম কাটি থোৱা কলডিলখিনি। এতিয়া এইখিনি আকৌ মই ভালদৰে লৰাই দিছোঁ।
কলডিলৰ ভাজিখন খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন কমেণ্ট কৰি। এইখিনি মই ধুনীয়াকৈ লৰাই ল'লোঁ। এতিয়া ইয়াতে আলুখিনিও দি দিম। এতিয়া মই ইয়াতে দি দিম নিজৰ জোখমতে নিমখ। নিমখখিনি দি মই আকৌ এইদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। হাই ফ্লেমত দিলে তলফালৰ পৰা লাগি যাব পাৰে। এইদৰে মই মিডিয়াম ফ্লেমতে ভাজি থাকিম। এতিয়া মই ঢাকনখন লগাই দিছোঁ অকণমান সময়ৰ কাৰণে। এয়া চাওকচোন, কলডিলখিনি ধুনীয়াকৈ সিজি গৈছে, আলুখিনিও সিজিছে। ইমান যে ধুনীয়া গোন্ধ এটা ওলাইছে নহয় ইয়াৰ পৰা। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। আদা, নহৰু, পিঁয়াজৰ বাহিৰে মই একো মছলা দিয়া নাই ইয়াতে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। মাছখিনি দি মই আকৌ এইদৰে গোটেইখিনি লৰাই দিছোঁ এবাৰ। আপোনালোকে বাৰু কলডিলৰ ভাজিখন এইদৰে বনাই খাইছেনে কেতিয়াবা? যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন, বিৰাটেই টেষ্টি হয় খাবলৈ। এতিয়া মই আকৌ 1-2 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিছোঁ। এয়া চাওকচোন, কলডিলৰ ভাজিখন মোৰ ৰেডি হৈ গ'ল। আপোনালোকে যদি এইদৰে বনাই খাই চোৱা নাই তেনেহ'লে বনাই খাই চাব। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি আপুনি মোৰ ভিডিঅ' প্ৰথম চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই আহি আছোঁ। আজিলৈ বাই বাই।